নমস্কাৰ। কবিতাৰ শিৰোনাম জাগ্ৰত প্ৰহৰী আমি। কবিতাৰ কথা তথাপিতি সুমন গগৈ। জাগ্ৰত প্ৰহৰী আমি থাকোঁ অনাই বনাই হাবিয়ে বননিয়ে। ৰাতিক দিন কৰি দিনক ৰাতি কৰি আমি এই পাৰ কৰোঁ উজাগৰে নিশা। বুজি পাইছা নহয় বন্ধু আমি কোন? আমি হৈছোঁ দেশ মাতৃৰ সন্তান। মাতৃক কৰিবলৈ ৰক্ষা থাকোঁ অনাই বনাই। কেতিয়াবা বন্ধু আমাক পাবা কাশ্মীৰৰ মাজত, আকৌ কেতিয়াবা পাবা লাডাখত। অঘৰী আমি থাকোঁ হাবিয়ে বননিয়ে। সুদূৰ গাঁৱত এৰি ঘৰখনি হঠাতে কেতিয়াবা উঠোঁ উচুপি। পৰে যেতিয়া বৃদ্ধা মাতৃলৈ মনত, শাওণৰ ফকা ৰ'দত খেতি কৰা পিতাইলৈ পৰে মনত। আৰু জানা বন্ধু মনত পৰে মৰমৰ ঘণ্টিলৈ। বিহুৰ পূজাত মনত পৰে দুবছৰীয়া সন্তানটিলৈ। বন্ধু আমি হৈছোঁ জাগ্ৰত প্ৰহৰী। আমাক নালাগে আদেশ দেশ বুলি ক'লে। কেঁচা তেজে কৰিম দেশ মাতৃক পূজা। সেই জননী জন্মদাত্ৰী কৰোঁ তোমাক শত কোটি প্ৰণাম। সেই জননী জন্মদাত্ৰী কৰোঁ তোমাক শত কোটি প্ৰণাম।